हाय फ्रेंड्स, मैं नयनाई पुनर्बार स्वागतम जानाइछु लाइफ इज ब्यूटीफुल आईएनटी रेसिपिर सहित मोर थामेलটো চাইছে कि आपनालोके गम पाइছে मैं किहर रेसिपि লৈ আনিছো। হয় मैं भात খোৱা চাউলেদি আজি পাপৰ বনাইছিলো। আপোনালোকক মই সম্পূৰ্ণভাৱে ভিডিওটো দেখুৱাম, কিন্তু আপোনালোকে স্কিপ নকৰাকৈ মোৰ ভিডিওটো সম্পূৰ্ণভাৱে চাব আৰু শেষত জনাব নাপাহৰিব মোৰ ভিডিওটো চাই কেনেকুৱা লাগিল আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আহক ভিডিওটো স্টাৰ্ট কৰো। मैं 1 কাপ চাউল লৈ লৈছো। আপোনালোকে ঠাণ্ডা ভাতো লৈ ল'ব পাৰে। চাউলখিনি মই ধুই ললো। এতিয়া মই চাউলখিনি কুকাৰটো দি দিছো। এতিয়া মই কুকাৰটোত পানী 2 কাপ দি দিছো। ইয়াত মই সোৱাদ অনুসৰি নিমখ দিছো 1 চামুচ। এতিয়া মই কুকাৰটো গেছত বহাই দিছো। সকলোৰে ঘৰত চাগে এনেকৈ তেলৰ বাকলি থাকে। আপোনালোকে ফাৰ্ষ্ট ইয়াতে সাইড আপোনালোকে গুটেখিনি কাটি ল'ব আৰু আনটো সাইড অকমানকে সৰুকে কাটি ল'ব যাতে ভাতখিনি ওলাই আহিব পাৰে। তেলৰ বাকলিটো নতুন হলে আপোনালোকে তেল লগাব নালাগে আৰু যদি পুৰণা হৈছে তেল লগাই ল'ব অলপমান। মই এটা হুইসেল মাৰিছো আৰু গেছটো অফ কৰি দিলো। এগৰে মই এটা বাটিত লৈ কেনে মই ভাতখিনি হানিছো আৰু আপোনালোকে ভালদৰে হানিব, নহলে পাপৰটো গোটা গোটা হৈ থাকিব, ভাল নালাগিব, ভাত ভাত নিচিনা লাগিব। আপোনালোকে ভালদৰে হানি ল'ব, পুৰা মিহি কৰি ল'ব। তাৰ পিছত মই পলিথিনটোত ভাতখিনি সোমাই দিছো আৰু এটা এটাকে মই এনেকৈ হেঁচি হেঁচি ভাতখিনি ওলাই দিছো। আপোনালোকে দীঘল দীঘলকৈ কৰিব পাৰে, নহলে ডাঙৰ ডাঙৰকৈও দিব পাৰে। আৰু মই ইয়াতে কালাৰ ফুড দিয়া নাই, কালাৰ ফুড আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। কালাৰ ফুডটো দিলে মানে দেখিবলৈ ধুনীয়া হয়। হোৱাৰ পিছত বহুত ভাল লাগে খাই কেনে, আৰু আপোনালোকেও বনাই চাবচোন এনেকৈ। মই গোটেইখিনি বনাই ললো আৰু মই এতিয়া ৰ'দত শুকাব যাওঁ। বলক ৰ'দত শুকাব যাওঁ আমি এতিয়া। চোকা ৰ'দতে আপোনালোকে পাপৰখিনি বনাব, নহলে হেমেকা বতৰত পাপৰখিনি গোন্ধাই যায় ৰ'দ নাপালে মানে। চোকা ৰ'দ হয় তেতিয়া আপোনালোকৰ 3 ঘণ্টামানতে হৈ যাব আৰু হেমেকা ৰ'দ হ'লে 5 ঘণ্টামান লাগিব শুকাওঁতে। মোৰ ৰ'দত শুকোৱা হৈ গ'ল, দেখিছে বহুত মচমচীয়া হৈছে। আপোনালোকে এনেকৈ ৰ'দত শুকুৱাই ল'ব। যদি নুশুকায় আপোনালোকে আৰু এদিন শুকুৱাই ল'ব। এতিয়া মই আপোনালোকক কেইটামান ভাজি দেখুৱাম। কেৰাহীখন মই অলপ গৰম হ'ব দিছোঁ। এতিয়া মই নিজৰ আন্দাজমতে তেল দি দিছোঁ। আপোনালোকে নিজৰ আন্দাজমতে তেল দি দিব। তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াতে পাপৰখিনি দি দিব পাৰিম। তেলখিনি গৰম হৈছে, মই পাপৰখিনি দি দিব পাৰিম। মই ইয়াতে পাপৰখিনি দি দিছোঁ এতিয়া, আৰু বহুত ধুনীয়াকৈ ফুলিছে দেখিছে আপোনালোকে। আপোনালোকে এনেকৈ বনাই চাবচোন, কেনেকুৱা লাগে মোক ক'ব। আৰু বেছিকৈ ৰ'দত দিব, তেতিয়া বেছিকৈ আপোনালোকৰ ফুলিব। গোটেইখিনি পাপৰ মই ভাজি ল'লোঁ আৰু বহুতে মচমচীয়া হৈছে আৰু খাবলৈ বহুত টেষ্টি হৈছে। যদি চাই ভাল লাগিলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব, লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব, আৰু ওচৰত থকা বেল আইকনটো দবাই দিব যাতে নটিফিকেশ্যনটো সোনকালে পায় আপোনালোকৰ তাত। আজি ভিডিওটো ইমানতে, ধন্যবাদ।